নমস্কাৰ জনাই আজি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিও এটা খানা খাবলৈ গৈছোঁ দেই ৰাইজ। খানাটো হৈছে আমাৰ ঘৰৰ ওচৰ পেহী এগৰাকীৰ ভাগৰ। তেওঁ খানাটো কি কাৰণে দিছিল জানে নাই গাইজ? কাৰণ তেওঁ মানে হৈছে বিজেপি পাৰ্টিৰ পৰা কাউন্সিলাৰ হেৰিছিল আৰু তেওঁ সেইবাবে গোটেই ৰাইজক আজি এটা খানা দিছে আৰু তাতে আমিও গৈছোঁ। আৰু ঘৰতো সকলো কাম থাকে ন। আৰু কি হৈছে আমি ধুনীয়াকৈ গৈ আছোঁ, মা মই ভণ্টি আৰু মোৰ লগৰ ছোৱালীজনী। আমি গৈ পামেই ঘৰৰ ওচৰতে যেতিয়া, আৰু ইমান দেৰি নালাগে নহয়। এয়া আমি গৈ পালোহি, তেওঁলোকৰ পদূলিটোত সোমাইছোঁ আৰু এইগৰাকী দেই সেউজীয়া পিন্ধি থকা গৰাকী। আৰু ধুনীয়াকৈ আমি গৈ মেলি বহি আছোঁ দেই, ভালেই লাগিছে দেই। কিন্তু আমি যেতিয়া গৈছোঁ মানুহৰ সমাগমটো ইমান হোৱা নাই বাৰু, খুব কমেই হৈছে। আমি ধুনীয়াকৈ একদম বহি আছোঁ। মাহী ছোৱালীজনীও দেখিছেনে, তেওঁলোক তাহাঁতি খালেই অলৰেডি। আমিও এতিয়া খামগৈ। একদম আহি পিনি ভাতৰ পাতত বহিয়ে দিলোঁ দেই, বেছি দেৰি নৰখোঙে মানে। এয়া একদম ধুনীয়াকৈ খানা চানা দিছে। আমাৰ এগৰাকী আকৌ খাবলৈ ৰৈয়ে আছে, দিছেনে কেনেকুৱা স্পীড খানা খাইছে। আৰু তাতে আমি খাই বৈ মানে ওলাই দিছোঁ আৰু বেছি দেৰি নৰখিলোঁ, কাৰণ কেলৈ ঘৰত অলপ কাম আছে যে, সেইকাৰণে আমি ওলাই মেলি দিলোঁ দেই। আৰু আহি থাকোঁতে ৰাস্তাটোতে ভিডিঅ' কৰি আহি আছোঁ। কিনো দেখাম, দেখাবলগীয়া ইমান বিশেষ নাই বাৰু আজি, কাৰণ কেলৈ ওচৰতে যেতিয়া কিনো দেখাম। আৰু পূৰা নতংগী কৰি আহি আছোঁ গোটেই ৰাস্তাটো, দেখিছে নহয়। মোৰ মানে কি ক'ম আৰু, এই অভ্যাসটো মানে বহুত বেছিয়ে বেয়া ক'বলৈ গ'লে। মই মানুহজন নাথাকিলে ৰাস্তাটো খুব নতংগী কৰি বহুত ভাল পাওঁ মানে। একদম সৰুকালবিলাক ভাল আছিলে ন, আজি আমি ডাঙৰ হ'ব পৰা বেছি বেয়াহে হৈছে। ইমানতে আৰু ভিডিঅ'টো সামৰণি মাৰোঁ দেই গাইজ, বাই বাই।